আজিৰ কবিতা মা। মা তুমি অনন্য, তুমি মোৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ জনা। এই বিশ্বত মা তুমিয়েই প্ৰধান, নিজক পাহৰি মা তুমি মোক কৰিলা আদান প্ৰদান। কেনেকৈনো কৰিম মোৰ এই জীৱনত তোমাৰ ঋণ পৰিশোধ, নহব মা এই জন্মত। 10 মাহ 10 দিন মই তোমাৰ গৰ্ভত অশেষ যাতনা ভোগা সন্তান জন্মত। জ্ঞানৰ পোহৰ লভিবলৈ পাওঁ মা তোমাৰ যত্নত। পঢ়াশালীত পঢ়িবলৈ মা তুমিয়ে পঠালা। শিক্ষকৰ বাহিৰেও নৈতিকতাৰ জ্ঞান মা তুমিয়ে দিলা। এতেকে মা তুমিয়ে সৰ্বশ্ৰেষ্ঠ, মা তুমিয়ে সৰ্বশ্ৰেষ্ঠ।